আজিৰ কবিতাৰ শিৰোনাম নতুন দিগন্ত। বিদীৰ্ণ পোচাকত ৰ'দৰ লুকাভাকু, ও জীৱন নদীৰ সিপাৰলৈ আৰু কিমান পহৰ। অসহিষ্ণু গণপ্ৰহাৰত নিৰ্দোষ উশাহ এটা মৰিল, কাৰ কি ক্ষতি? নিমাতী ঘাটত গাভৰু চিৎকাৰ এটা ডুবিল, কাৰ কি ক্ষতি? ৰেলৰ খুন্দাত খাদ্যৰ সন্ধান এটা ধৰিল, কাৰ কি ক্ষতি? ভদীয়া বানত আপোন ঘৰ এটা ভাঙিল, কাৰ কি ক্ষতি? বৃহৎ নদী বান্ধে জৈৱ বৈচিত্ৰ্য ভাঙিব, নাগৰিকত্বই চোতালখন সংকুচিত কৰিব, আমাৰ ক্ষতি নহৈ হ'ব কাৰ? আমি শিল কিয়, আমি খেল কিয়? দুখ বুটলি বুটলি সুখৰ চহৰত মূৰ তুলি চালোঁ, নতুন পোহৰ নতুন সময়, কাজলি ভৰাই দুহাতে আঁকুৱালি ল'লোঁ। নতুন দিগন্ত নতুন সীমান্ত, সপোনৰ পৰিধি ভাঙি হেৰুৱৈ সেউজীয়া সম্ভাৱনাত শিল হওক জীৱন্ত। হাতত দিয়ক হাত, সাহসত দিয়ক সাহস, আগুৱাই যাওক জীৱনৰ বৰ্ণিল শোভাযাত্ৰা।